শাওনৰ মাহ হোৱাৰ লগে লগে যেতিয়া শাওনৰ পথাৰত এনেকৈ বৰষুণৰ পানী উপচি পৰে তেতিয়া আমাৰ অসমৰ গাঁৱে ভূঞে খেতিয়কসকলৰ খেতিত মহাজুতি হৈ পৰে। তো গাইজ মই আজি আপোনালোকক দেখাবলৈ আহিছোঁ শাওনৰ পথাৰত ধান লগোৱা আমাৰ নৱহঁতৰ দৃশ্য। তো বৰ্তমান এয়া আমাৰ ওচৰত আমাৰ নৱহঁতে ধান লগাই আছে। তো এয়া হৈছে ছাপ্লাই পানী। তো ছাপ্লাই পানী আমি আমাৰ মাটিত খেতি কৰোঁ। চাওক এইটো ড্ৰেইন প্ৰায় 300-400 মিটাৰলৈ দূৰলৈ মানুহবিলাকৰ ঠাইলৈ ড্ৰেইনটো বনাই দিছে। চাওক কিমান পানীয়ে পানী। প্ৰতি বছৰে আমি ইয়াতে দুটাকৈ খেতি কৰোঁ। এটা হৈছে মেচিনৰ খেতি আৰু এটা হৈছে শালি খেতি। বৰ্তমান এয়া হৈছে শালি খেতিৰ দৃশ্য। তো চাওক চাৰিওফালে পূৰা খেতিত পূৰা ধুমধাম লাগি গৈছে সকলোৱে। তো গাইজ এতিয়া আমাৰ নৱহঁতে পানী ড্ৰেইনৰ ওপৰত সেনেকৈ বহি লৈছে। এতিয়া চাহ আৰু বৰা চাউলৰ ভাতৰ এটা ধুনীয়া জুতি ল'বলৈ গৈ আছে। তো এনেকৈ পথাৰত সকলোৱে মিলিজুলি চাহ আৰু বৰা চাউলৰ ভাত খোৱা মজাই বেলেগ। তো আগতে এনেকৈ আমি দেউতাহঁতক যেতিয়া ঠাণ্ডা ভাত আৰু আলু পিটিকা ভাত শুকুটি দিবলৈ যাওঁ তেতিয়া আমি খাওঁ পথাৰত বহি। তো সেইখিনি সময়ত পথাৰত বহি খাই খুব মজা লাগিছিল, যিটো আমি সকলোৱে পাইছোঁ আগতে। তো সেই অতীতৰ কথা আমি এতিয়া বহুত মনত পেলাওঁ, যিটো কথা বহুত এতিয়া মিছ কৰোঁ। সেই অনুভূতিবিলাক আজিও আমি বুজাব নোৱাৰোঁ। এইকেইদিন প্ৰায় কণ্টিনিউ বৰষুণ হৈ থকাৰ কাৰণে আমাৰ গোটেই ডবলকেইটাৰ পৰা পানীয়ে উপচি পৰি আছে। সেইকাৰণে ধান লগোৱাত পূৰা জুতি হৈ উঠিছে। তো ভাবিলোঁ আমি সোনকালে লগাই দিওঁ। তো আমাতকৈ আৰু আগতে লগোৱা মানুহ আছে। চাওক সেই সিফালে একদম পূৰা ধানবিলাক ক'লা হৈ আছে। চাওক চাওক ইয়াতে আমি এতিয়া যিটো ধান লগাই আছোঁ, তো এইটো আমি 22 মুঠি ধান লগাই আছোঁ। আৰু কাইবেলাম এটা ধান আছে, সেই ধানটো আমি ইয়াতে লগাব লাগিব। তো এতিয়া আমি আগলৈ গৈ আছোঁ আৰু আগৰফালে গৈ দেখুৱাই আছোঁ আপোনালোকক। তো এটা ষ্টিলৰ জগত আমাৰ নবৌ এজনীয়ে ঠাণ্ডা পানী লৈ গৈ আছে। তো ইয়াতে যিটো খোৱা পানীটো ইয়াতে ৰাখি থৈ দিব। তো যেতিয়া নেকি পানী পিয়াহ লাগে সন্মুখৰ পৰাই পানী লৈ ল'ব। তো এইকেইদিন বহুত ৰ'দ দিছে। তো ৰ'দ দিয়াৰ কাৰণে প্ৰায় কিছু সময় মূৰে পানী খাই থাকিবলগীয়া হয়। তো ৰ'দটো একদম পূৰা বাঢ়ি গৈছে দিনক দিনে। তো এই ৰ'দত ধান লগাটো বহুত কষ্ট হয়। তো তথাপিও ৰোৱনীবিলাকে বহু কষ্টৰ মাজেৰে ধান লগাই যায়। চাওক চাৰিওফালে একদম কঠীয়াই ভৰি আছে আৰু সিফালে একদম কঠীয়া আছে। কঠীয়া আমি তাতে পেলাইছিলোঁ। তো এইখিনি ঠাইতে চাওক প্ৰায় এমোনমান কঠীয়া পেলাইছিলোঁ। ইয়াতে এইখিনি হৈছে কাইবেলাম কঠীয়া। তো এইখিনি আমি যিখিনি কঠীয়া উঘলিলোঁ, তো এইখিনি হৈছে 22 মুঠি, যিখিনি কঠীয়া বৰ্তমান নৱহঁতে লগাই আছে। চাওক আৰু এইখিনি কাইবেলাম বাকী আছে, অলপমান উঘলি হৈ গ'ল। তো চাওক কি সুন্দৰ সেউজীয়া পৰিৱেশ। চাওক তো আমি তামোলৰ ঢুকুনাই দি বান্ধিছিলোঁ কঠীয়া। কেতিয়াবা খেৰেদি বান্ধো আৰু কেতিয়াবা তামোলৰ ঢুকুনাই দি বান্ধো। ইয়াতে গৰুবিলাকে খাই শুই গৈছিলে। চ' কঠীয়াটো অলপ বেয়া হৈ গ'ল। আৰু সিফালে মানুহবিলাকে ধান লগাবৰ কাৰণে হাল মাৰি আছে। চাওক কি সুন্দৰ পৰিৱেশ। আৰু লগতে এইখিনি ঠাইতে আমাৰ দাদাহঁতৰ খৰি গছ আছে। তো এইখিনি হৈছে কঠীয়াখিনি। চাওক আমি ছাইডত থৈছোঁ কঠীয়াখিনি। আৰু এইখিনি দাদাহঁতৰ ধান লগাই হৈ গ'ল, প্ৰায় ক'লা হৈ গ'ল অলপ। এতিয়া আমি ঘৰলৈ যাম। খৰি গছৰ চাইডে অলপ বোকা। তো বোকা হ'লেও ঘৰলৈ যাব লাগিব। এই নবৌজনী ঘৰত গৈছিলে, বাচ্ছাটোক গাখীৰ খুৱাব গৈছিলে। তো আমি এতিয়া চাইডে গৈ আছোঁ। চাওক সেউজীয়া পৰিৱেশ। আৰু এইখিনিতে আছে ধুনীয়া কল, মালভোগ কল লগাই থৈ দিছে। তো এতিয়া আমি চাইডে যাব লাগিব। অলপমান জংঘল আছে। তো জোক আগৰ দৰে তেনেকুৱা নাই। তো চাই থাকিব গাইজ। তো আকৌ এবাৰ দেখুৱাই আছোঁ। আৰু এইখিনি ঠাইতে ধুনীয়া এজোপা জলকীয়া আছে, ফিৰিঙি জলকীয়া। বহুত জ্বালা একদম গাইজ, এটা খাই দিলে হৈ যায়। তো ঘৰৰ লগতে আছিলে, চ' দেখুৱালোঁ।
এতিয়া আমি দাদা এটাৰ ঘৰ পাইছোঁ বেবি বেবে বেবে কি কৈছ আলু গুচাইছ আলু কাটিছ বেবি দাই ফাই বনাবি এইখিনি ঠাইতে হাঁহ কেইটামান চৰি আছে ধুনীয়া পানী পায় ওচৰ মানুহ এঘৰে প্ৰায় 20-25টামান হাঁহ পৰিছে পথাৰ পৰা আহিলি দুধু খাই আহিলি মা দুধু খালি কি পু কি যাবি ঘৰত যাবি মা মা পথাৰত আছে পথাৰত আছে পথাৰ হা কি মাও